Sometimes someone comes into your life so unexpectedly. Hello everyone, good morning. Welcome to our channel. কি খবৰ সকলোৰে? আশা কৰো সকলো ভালে আছে। আৰু আমি এতিয়া অলপমান ফুৰিবলৈ আহিলো। আজি ব্লগটো গাড়ী পাই ষ্টাৰ্ট কৰিছো। সময় তেনেকৈ নিমিলে ব্লগ কৰিবলৈ। তাৰপিছত আজি মানে আমি এফালে যাবলৈ ওলাইছো। ৰহা চাপৰ মুখৰ ফালে এটা জেগাত। মই বিশেষ নাজানো জেগাটোৰ বিষয়ে। মেলা হৈ আছে বোলে কিবা। বখুন্ধৰি থান। বখুন্ধৰি থান মেলা হৈ আছে বোলে ন। মেলা হৈ আছে আৰু এওঁৰ কাজিন এজনী মানে ৰহাতে আছে। হেৰি বৰ্ণালী বা ন বৰ্ণালী বা তেওঁ ৰহাত ঘৰ। তেওঁ ক'লে কি বোলে আমি একেলগে ফুৰিবলৈ যোৱা হ'ল আৰু মেলাখন চাইও অহা হ'ল। তাৰপিছতে ভাবিলোঁ একেলগে তাকে ওলাই যাওঁ, ভাল লাগিব। তেওঁলোক ৰৈ আছে ৰহা কলেজৰ ওচৰত। তাকে বোলো আপোনালোককো দেখাওঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এইফালে আমাৰ দেহা মনো টোপনি ধৰিছে অলপ অলপ ন। মামু খাই আহিছে আৰু এইয়া আমাৰ অমৃত হাজৰিকা। ঠিক আছে তেনেহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে। হাই ফ্ৰেণ্ডছ, আমি বৰ্ণালী বাহঁতক ল'লো আৰু এফালে দেহা মনো টোপনি গ'ল। এইয়া বা আৰু এইয়া টিকলি আৰু এয়া বায়ে ন। হা বায়ে হ'ব ন। মাইনা হাই কৈ দিয়া, হাই কৈ দিয়া। আমি ক'লে গৈ আছো হা কোৱা। ফুফু গৈ আছো। এইখনে হৈছে কপিলী নদী। এই কপিলী আমাৰ খুব চিনাকি, যিহেতু কপিলীৰ পাৰৰ চাপৰ মুখত মোৰ জেঠাই মোৰ পাপাৰ বায়েকৰ ঘৰ। পাপাই কয় ইয়াৰ মাছবোৰ হেনো বৰ সোৱাদ। এবাৰ হেনো জেঠাইৰ ঘৰত থকা এটা ল'ৰাই কপিলীত ডুব মাৰি শিলৰ ফাঁকৰ পৰা শিলঘৰীয়া মাছ ধৰিছিল। সেই মাছ হেনো বৰ সোৱাদ আছিল। আমি দেখা পাওঁ চাপৰ মুখৰ মাজত এটুকুৰা ঠাইত কলং, হাৰিয়া আৰু কপিলী একলগ হৈছে। সেই দৃশ্যটো দেখিবলৈ বহুত ধুনীয়া। গাড়ীখন অলপ আগত পাৰ্কিং কৰি এতিয়া খোজকাঢ়ি আহি আছোঁ। পাইছোঁহি আৰু জেগা। ইয়াত আহি বহুত ভাল লাগিছে, বৰ ধুনীয়া প্লেচটো। আজি প্ৰথমবাৰ আহিছোঁ ন। ওচৰতে হয় যদি আমি চিনি নাপাওঁ। আজি প্ৰথমবাৰ আহিছোঁ, ভাল লাগিছে। চাপৰ মুখ জেঠাইহঁতৰ ঘৰৰ ওচৰতে কচুৱা বুলি কয় জেগাকণ। আৰু ধলিজান কচুৱা সেই ওচৰতে। আমাৰ লগত আহিছে এইয়া ভণ্টিবাহঁত আৰু এইয়া এইফালে ভণ্টিবাৰ বা, মামু বা ভণ্টি বা।
A few moments later. আমি মেলাৰ পৰা আহিলোঁ আহি পেলাই এতিয়া ৰহা হাইৱে ধাবাত সোমাইছোঁহি কিবা এটা খাই লওঁ পেট পূজাটো হোৱাই নাই ন খোৱা বোৱাটো মেইন আৰু ভোক লাগিছে ন কিমান ভোক লাগিছে নহয় নহয় মন্দিৰলৈ গৈছোঁ মানে একো খায়ো যোৱা নাই ন বহুত ভোক লাগিছে নাই বা তাইক দিছে এই টিকলি শুই গ'ল হাতত ধুই আহা যোৱা তুমি চিপকাই আছা হাই খুলিয়া হাই খুলিছে হাই এভৰিৱান কালি আহি ভিডিঅ' কৰা নহ'লে চ' আজি বোলো কণ্টিনিউ কৰোঁ ভিডিঅ'টো একদম কালি বহুত টায়াৰ্ড লাগিলে আৰু এইফালে আমাৰ দেহা মুনুৱে খেলি আছে গাড়ী খেলি আছে ন এই আমাৰ দেহা মুনুৱে খেলি আছে ট্ৰেইনখন কেনেকৈ আহে ট্ৰেইনখন কেনেকৈ আহে কেনেকৈ আহে আৰু তুমি ট্ৰেইনক বাই বাই কৈ দিয়া তাৰপিছতে তুমি ভাত খালা মামু খালা হা তুমি ট্ৰেইন ভাল পোৱা ট্ৰেইনখন কেনেকৈ চলে ট্ৰেইনখন কেনেকৈ যায় আৰু কালি তুমি মেলাৰ পৰা কি আনিছিলা কোৱাচোন কালি মেলাৰ পৰা কি আনিছিলা এইটো বেলুন আনিলে বেলুনটো কালি আনিলে আনি পেলাই আজি একদম বেলুন চেচ ন বেলুন ফুটাই দিলা হা তাৰ চুলিখিনিও দীঘল হৈছে অলপমান দেউতাকে কাটি দিয়ে ট্ৰিমাৰ দি এনেকৈ কাটি দিয়ে শুই থাকিলে এতিয়া তাতে থৈ আহিলে ট্ৰিমাৰটো সেইটো কাৰণে একদম কাটিব পৰা নাই চুলি তুলি দীঘল হৈ ল'ৰাটো কি গৈছে থা পানী খাই আছা হা আৰু এইটো টেডি আনিলা ন হয় হা আৰু ক'ত উঠিলা বুম বুমত উঠিলা হা কেনেকৈ উঠিছিলা গাড়ীখন তুমি কেনেকৈ চলাইছিলা তুমি গাড়ী কেনেকৈ চলাইছিলা তেনেকৈ চলাইছিলা ভয় লগা নাই ভয় লগা নাই ভয় লগা নাই জান হা ভয় লগা নাই চাৰ্জ লগাবা চাৰ্জত লগাই দিবা আমি ইভিনিং টি খাই আছো গাখীৰ খাই আছে মুখখন ভালকে মুখখন দেখাই দিয়া ন তাই বোলে লাজ কৰে দেহা মনুৱে আমাৰ মাম খাব ভাত খাব ন দেহা মামো খাবা মাম খাব আমাৰ দেহা মনুৱে হাই ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ
যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকল নতুন আমাৰ চেনেলটোত প্লিজ ছাবস্ক্ৰাইব কৰিব এণ্ড ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।